हेलो गाइस नमस्कार मोर यूट्यूब चैनलत आज सकलोके स्वागतम जानाइছো आरो लैছো नतुन भिडिओ লৈ गाइस आपनलोके थाम्बनेल চাই গমে পাইছে ভিডিওত কি ক'ব বিচাৰিছো মই আজি আৰু ভিডিওৰ প্ৰথম মূল কাৰণ হৈছে কিছুমান লৰা ছোৱালীয়ে বহুত কমেন্ট কৰে দাদা আপুনি সিকিউৰিটি যে কাম কৰে কেনেকুৱা হয় ডিউটি বিলাক ডিউটি 8 ঘণ্টা নে 12 ঘণ্টা ডিউটি বিলাক কি লিখিব লাগে কেনেকুৱা হয় নাইট ডিউটি আছে নে নাই আৰু কাম বিলাক কেনেকুৱা হয় সকলো কথা আলোচনা কৰিম ভিডিওটো স্কিপ নকৰি আপুনি সকলো ভিডিওটো চাব কাৰণ ভিডিওত মই আপোনালোকৰ কথাই আলোচনা কৰো কাৰণ মই আগৰ ভিডিওবিলাক যিবিলাক বনাইছো আপোনালোকে বহুত মৰম দিছে সেইকাৰণে ভিডিও বনাই ভাল লাগে যে আপোনালোকে সাপোৰ্ট কৰিছে সেইকাৰণে আপোনালোকক মই আগৰ ভিডিও সিকিউৰিটি যেতিয়া জব ওলাইছিল তেতিয়া মই ইনফৰমেশন দিছো আপোনালোকক যিমান পাৰিছো মই ইনফৰমেশন দি আছো আৰু দি থাকিম আগলৈকে যদি আপোনালোকে সাপোৰ্ট কৰি থাকে তো বলক তেনেহলে আজি মেইন কথা লৈ যাও আজি মই দেখাম আপোনালোকক মই কি কাম কৰো সিকিউৰিটি ডিউটি বিলাক কেনেকুৱা হয় কি কৰিব লাগে আৰু ক'ত মই কাম কৰি আছো সকলো দেখাম ভিডিও শেষলৈকে চাব তো বলক মই প্ৰথমতে মই দেখাই আছো যে মোৰ চাৰিফালে বাউণ্ডাৰী আছে মানে ওয়াল বিলাক আছে ওয়াল বিলাক কেনেকুৱা হয় বা কোন ঠাইত মই কাম কৰি আছো এটো দেখাম আপোনাক আজি তো বলক যাও পুৰা ভিডিওটো চাই থাকিব স্কিপ নকৰিব আৰু ডিউটি মই কেনেকুৱা হয় সকলো কথা বুজাম सब नाइट डिউটি मोर इभिनिंग डिউটি आसिल गाइस আজি इभिनिंग थाकाते मैं 2टा बजा आइसिलो 8 घंटा डिউটি হয় मोर डिউটি थाकाते माने 8 घंटा डिউটি হয় 9टा लगे बा 10टा लगे करिब लागे চাই লওক একবাৰ যি সকলে নতুন সিকিউৰিটিত কাম কৰিম বুলি ভাবি আছে আৰু হেবিলাক কাৰণে মই ভিডিওটো বনাইছো যিবিলাক লৰা ছোৱালীয়ে কাম কৰি আছে হেকলে তো জানে সিকিউৰিটি ডিউটি বিলাক কেনেকুৱা হয় বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ হয় মোর ডিউটিটো মই নিজে কৰো সিকিউৰিটি কাম হেকনে মই দেখাই আছো এই সব ধুনিয়া বাউণ্ডাৰী ওয়াল আছে গেট আছে এখন গেট চাই লওক হাৰিফলে গেট আছে একো টেনশন নাই বিন্দাস ডিউটি কৰিব লাগে মানে বহি থাকিব লাগে কামো হেনকা ইমান নাই সামান্য ডিউটি বিলাক হৈ থাকে এতে বেছি ইমান কামো নাথকে এটো কোম্পানী হয় এটো মেইন গেট হয় কোম্পানীৰ এটো মেইন গেট হয় তাতে পেকিং কাম বিলাক হয় আৰু মোৰ চাৰিফলে মানে ধুনিয়া ওয়াল আছে আৰু টেনশন নাই ধুনিয়াকে ডিউটি কৰিব পাৰে কাৰণ সিকিউৰিটি কাম বিলাক অলপ ৰিস্কি হয় কিন্তু ধুনিয়া মোৰ সেফটি জায়গা একদম ধুনিয়া মোৰ কথা কৈ আছো গাইস বেলেগৰ কথা মই ক'ব জানা নাই কাৰণ বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ হ'ব খালি অকল মোৰ কথা কৈছো কাৰণ মই নিজেও সিকিউৰিটিত বহুত বছৰ কাম কৰিলো সেইকাৰণে গাইসক আপোনালোকে কমেন্ট কৰে যে ভিডিও বিলাক কেনেকুৱা হয় নাইট ডিউটি হয় না কিবা হয় কাৰণ সিকিউৰিটিত নাইট ডিউটি থাকে 8 ঘণ্টা এনেকুৱা 12 ঘণ্টা ডিউটি থাকে দুটাই মানে সিস্টেমত ডিউটি থাকে 8 ঘণ্টা কৰিব পাৰে 12 ঘণ্টা কৰিব পাৰে 12 ঘণ্টাত কৰিলে অলপ পইচা বিলাক বেছি হয় আৰু গাইস যিবিলাক মই আজি আলোচনা কৰিব যাই আছো মানে ভিডিওত কিছুমান কথা ক'ব নোৱাৰি সেইকাৰণে মই ভাবিছো মই এটা ভিডিও বনাও ল'ৰা ছোৱালীক কমেন্ট বিলাক কৰে যে ডিউটি বিলাক কেনেকুৱা হয় কেনেকুৱা নহয় আৰু মই কেনেকুৱা মানে আমাৰ এন্ট্ৰি যিবিলাক বুক আছে বা লিখিব লাগে এন্ট্ৰি কৰি বিল বিলাক গাড়ী আহিলে এন্ট্ৰি কৰিব লাগে সেইকাৰণে দেখাম আপোনালোকক আজি সকলো দেখাম আপোনালোক ভিডিওটো স্কিপ নকৰিব শেষলৈকে চাই থাকক আপোনাৰ কাৰণ ভিডিও বিলাক মই বনাও কিবা এটা লাভৰ কাৰণে যে আপোনাক কিবা এটা শিকিব পাৰে মোৰ ভিডিও যোগেদি সেইকাৰণে ভিডিও বিলাক বনাও তো ভিডিও চাওক প্ৰথমতে মই দেখাই আছো এইখন চাওক মোৰ টেবুল হয় এইখন টেবুলত তাতে মই এন্ট্ৰি বিলাক নাম বিলাক লিখিব লাগে বেছি কাম নাই মোৰ সামান্য 15-16 জনৰ নাম আছে লিখিব লাগে আৰু এটা ৰেজিষ্টাৰ আছে যিনো ভিজিটৰ আহে বহুত বাহিৰৰ পৰা যদি কোনবা মানুহ আহে সেই তাতে লিখিব লাগে আৰু বেলেগ কাম নাই বেছি মাত্ৰ 15-16 জন মানে কাম কৰে বেছি ডাঙৰ ওয়্যাৰহাউস নহয় হেতু কাৰণে আৰু গাইস কিছুমান লৰা ছোৱালী আছে ভাবি থাকে যে কাম বিলাক বহুত কষ্ট হয় বা টাফ হয় একো নাই বেলেগ বেলেগ কাম কৰিলে আপুনি অলপ কষ্ট কৰিব লাগিব যিকোনো কামে কৰক কষ্টটো হ'বই সেইকাৰণে কিছুমান মানে লৰা ছোৱালী আছে বহুত যেলে এক্সপেৰিয়েন্স থকা লৰা ছোৱালী আছে যে সিকিউৰিটি কৰি পাইছে সেইকলে জানে কিন্তু যিবিলাক নতুন নতুন কাৰণে মই ভিডিওটো বনাইছো যে সকলো কাম বিলাক কেনেকুৱা হয় বেছি কাম কষ্টৰ কাম নহয় সিকিউৰিটি কাম বহুত আৰামৰ কাম হয় ইমান কষ্ট নাথাকে সামান্য তোমালোকে মানে ডিসিপ্লিনত থাকিব লাগে মানে মেইনটেনেন্স কৰিব লাগে বস্তুখিনি যেনেকুৱা আমাৰ ফায়াৰো থাকে দেখাই আছো আপোনাক ফায়াৰ বিলাক থাকে বাহিৰতে আছে চালে এইটো ফায়াৰ আছে ফায়াৰ মানে বাহিৰত থৈ দে মানে কিবা এটা হলে ফটককে যায় কিনে যায় মই ইনফৰ্ম কৰিব পাৰো আপোনালোকে ইনফৰ্ম কৰিব লাগে কাৰণ মেনেজাৰৰ লগত কন্টাক্ট থাকিব লাগে কন্টাক্ট কৰাৰ যোগেদি আপুনি যিকোনো প্ৰবলেম হ'লে লগে লগে ইনফৰ্ম কৰিব পাৰে আৰু সিকিউৰিটি ডিউটি মোৰ ডিউটি হয় মই কৈ আছো আজি মোৰ ডিউটি হয় 8 ঘণ্টা ডিউটি ধৰা মৰ্নিং 6টা পৰা আহিলো 2টাত ছুটি ধৰা 2টা বজাত আহি পালো মই ডিউটিত 9টাত ছুটি আৰু 9টাত যেতিয়া নাইটত আহিব মই এতিয়া 9টা লৈকে বজাত থাকিম আজি 9টাত আহিব পুৱা 6টাত যাব মাত্ৰ 8 ঘণ্টা ডিউটি কৰি আছো আৰু গাইস ইয়াতে মই 2 বছৰ হ'ল কাম কৰা
আগত বেলেগত কৰি দিছিলে মোক ট্ৰেন্সফাৰ দিছে ইয়াতে আপোনালোকক এনেকুৱা ট্ৰেন্সফাৰ দি থাকে যদি আপুনি ধৈৰ্য ধৰি কামবিলাক কৰি থাকে চিকিউৰিটিবিলাক এঠাইত নাথাকে কাৰণ এইটো এগ্ৰিমেণ্ট চিষ্টেম হয় য'ত আপোনাৰ 2 বছৰ 1 বছৰ 3 বছৰ সেনেকুৱা এগ্ৰিমেণ্ট থাকে এগ্ৰিমেণ্ট শেষ হ'লে আৰু বেলেগ জেগাত দি দিব কাৰণ চিকিউৰিটিৰ কাম এভেইলেবল হয় আজিকালি গমে পায় গুৱাহাটীত বহুত ঠাইত চিকিউৰিটি লগা হৈছে এপইণ্টমেণ্ট হওক মেডিকেল হওক বহুত ঠাইত আজিকালি চিকিউৰিটি নহ'লে এনে কামেই না হৈছে মানে ঘৰতো মানুহে চিকিউৰিটি লোৱা হৈছে যিবিলাক অলপ যেনেকুৱা ছ'চাইটিবিলাক আছে ছ'চাইটিতো চিকিউৰিটি লাগে এপাৰ্টমেণ্টবিলাকত চিকিউৰিটি লাগে ফ্লেটবিলাকত আপোনাৰ চিকিউৰিটি লাগে বহুত জেগাত এনেকুৱা চিকিউৰিটিবিলাক লগা হৈ যায় আছে সেইকাৰণে চিকিউৰিটিৰ মানে ভেলুটো বেছি হৈছে আজিকালি চিকিউৰিটি কাম মানে আপুনি পাবই আৰু টেনশ্যন নাই চিকিউৰিটি কাম মানে এভেইলেবল থাকে আৰু সেইটো কাৰণে আৰু গাইজ মোৰ বেছি কাম নাই কাৰণ মই মোৰ কামখিনিৰ কথা কৈ আছোঁ বেলেগৰ কামৰ কথা ক'ব যোৱা নাই বেলেগ ঠাইত বেলেগ কাম হ'ব পাৰে আৰু আপোনালোকে যদি চিকিউৰিটি মোৰ এইটো চিকিউৰিটি যদি জইন হ'ব বিচাৰে এইটোৰ অফিচটো মই একবাৰ এড্ৰেছটো দি আছোঁ আপোনালোকক যদি জইন হ'ব বিচাৰে সেইটো আপোনাৰ এড্ৰেছটো মই লাগে স্ক্ৰীণত ধুনীয়াকৈ লিখি দিম একবাৰ তথাপি মই মুখেদি কৈ আছোঁ এইটোৰ এড্ৰেছ হৈছে আপোনাৰ পাঞ্জাবাৰী যাব লাগিব পাঞ্জাবাৰীৰ পৰা আপোনাৰ যাব লাগিব বাঘৰবাৰী তিনিআলি ভালকৈ শুনি লওক মই ধুনীয়াকৈ বুজাই দিম একদম চিম্পুল ভাষাত বুজাই দিম একদম সৰল ভাষাত বুজাই দি আছোঁ মই আপুনি প্ৰথমে যাব লাগিব 6 মাইলৰ পৰা আপুনি যাব বাঘৰবাৰী তিনিআলি বাঘৰবাৰী তিনিআলিৰ পৰা আপুনি যাব হোমিওপেথিক কলেজ ৰোড তাতে আপোনাৰ অফিচ আছে হোমিওপেথিক কলেজ ৰোড আপুনি যেতিয়া পোৱাৰ লগে লগে কাৰোবাক সুধি ল'ব তেতিয়া কৈ দিব সেইখিনি আপুনি নিজে এইটো নিজে মেইনটেইন কৰিব লাগিব কথাখিনি এইটো হাউচ নম্বৰ 4 বাইলেন নম্বৰ 1 এইখিনি ডিটেইলছ বাঘৰবাৰী তিনিআলি একবাৰ শুনিলে কৈ আছোঁ বাঘৰবাৰী তিনিআলি হোমিওপেথিক ৰোড হাউচ নম্বৰ 4 বাইলেন নম্বৰ 1 বহুত ল'ৰাই কমেণ্ট কৰি থাকে যে চিকিউৰিটি মই জইন কৰিম অফিচটো ক'ত আছে সেইকাৰণে মই আজি এই ভিডিঅ'টো বনাইছোঁ আৰু দেখাই দিছোঁ মই সকলো কামবিলাক কেনেকুৱা হয় চিকিউৰিটি কাম সেনেকুৱাই কাম চিম্পুল কাম হয় বেলেগ ঠাইত অলপ বেছি কাম হ'ব পাৰে কিন্তু মই মোৰ কামখিনি মই দেখাই দিছোঁ আপোনালোকে একো কামেই নাই এই 5টা বজাত গুদাম বন্ধ হৈছে এতিয়া বহি আছোঁ বিন্দাছ বহি আছোঁ একো কামেই নাই মাত্ৰ এইটো চিকিউৰিটি মানে 8 ঘণ্টা ডিউটি থাকে 12 ঘণ্টাৰ ডিউটি থাকে আপুনি সেইবিলাক যদি জানিব বিচাৰে অফিচত যাব মই যেনেকুৱা এড্ৰেছটো দিছোঁ অফিচত যাই ধুনীয়াকৈ আলোচনা কৰিব আপুনি জইন হ'ব পাৰিব আৰু ইয়াতকৈ ভাল পোষ্ট পাই যাব আপুনি বেংকতো পাব পাৰে বা বেলেগ পোষ্ট থাকে আমাৰ চিকিউৰিটি মানে বহুত জেগাত পোষ্ট আছে গুৱাহাটীত আপুনি যাই অফিচত যাব ধুনীয়াকৈ যাই ডকুমেণ্টছখিনি লৈ যাব ডকুমেণ্টছ লৈ যাব আপুনি আধাৰ কাৰ্ড পান কাৰ্ড বেংক পাছবুক আৰু স্কুল চাৰ্টিফিকেট পাৰিলে লৈ যাব এই 4 কপি লৈ গ'লে আৰু ফটো পাছপৰ্ট চাইজ ফটো লৈ যাব লগতে এতিয়া তাতে এইবিলাক ডকুমেণ্টছ লয় কাৰণ মই নিজে জইন হৈছোঁ এইকাৰণে তোমাক ভিডিঅ' দিছোঁ জনাই দিছোঁ আপুনি একো টেনশ্যন কৰিব নালাগে ডাইৰেক্ট অফিচত যাব আলোচনা কৰিব ছাৰসকল আছে ছুপাৰভাইজাৰ আছে প্লাছ আমাৰ ফিল্ড অফিচাৰ আছে আলোচনা কৰি ধুনীয়াকৈ কাম কৰি থাকক কাৰণ মই এইটো চিকিউৰিটিত মই বহুত বছৰ কাম কৰিলোঁ সেইকাৰণে মোৰ এক্সপিৰিয়েঞ্চখিনি দেখালোঁ আপোনাক আৰু আগতেও বহুত জেগাত মই ঠাইত কাম কৰিছোঁ কিন্তু বৰ্তমান মই সেইটো ভিডিঅ' আজি বনোৱা নাই এইটো চিকিউৰিটিত কাম কৰি থকা সেইটো ভিডিঅ' বনাইছোঁ গাইজ আপোনালোকে এনেকুৱা মৰম দি থাকিব মই আপোনাৰ কাৰণে যিমান পাৰোঁ মই ভাল ভিডিঅ' বনাম আৰু বেলেগ নতুন ইনফৰমেশ্যন দিম ভিডিঅ'বোৰ চাব আৰু জানো গাইজ আপোনালোকে বহুত মৰম কৰিছে আৰু মই ভাবোঁ যে মানুহে কামবিলাক যে সোনকালে পায় ইনফৰমেশ্যনৰ যোগেদি কাৰণ এতিয়া অফিচত আপুনি যদি যায় ধুনীয়াকৈ অফিচত যাব লাগিব আগতে অফিচত আপোনাক চাব ফিটনেছটো চাই কিনে ধুনীয়াকৈ জইন হৈ যাব অফিচত যাই আলোচনা কৰিব পাৰি কাৰণ এনে ফোনত কথা পাতিলে একো লাভ নাই আপুনি অফিচলৈকে যাওক মই যিটো এনেকুৱা এড্ৰেছ দিছোঁ আপুনি যাই ধুনীয়াকৈ জইন হওক আৰু বেলেগ চিকিউৰিটি মোৰ চিনাকি আছে মই এটা ঠাইত নহয় আগত বেলেগ চিকিউৰিটিতো কাম কৰিছোঁ আৰু মই যদি আপোনালোকে ভিডিঅ'বিলাক ছাপোৰ্ট কৰে মই আৰু এনেকুৱা ভিডিঅ' বনাই যাম তেনেহ'লে আপুনি ঘৰত থাকিয়ে ফোনৰ যোগেদি ধুনীয়াকৈ ডিটেইলছ জানি আহি কিনে আপুনি চিকিউৰিটিত জইন হ'ব পাৰিব তো গাইজ আকৌ লগ পাম নেক্সট ভিডিঅ'ত বাই হিন্দ